নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল মিতালী চহৰীয়া। আজি এটি নতুন ব্লগ লৈ কিনে আপোনালোকৰ মাজলৈ আহিব বিচাৰিছোঁ। আপোনালোকে হয়তো কিছুমানে কৰে চাগে আৰু নকৰিলে চাব পাৰিব বা জানিব পাৰিব। গতিকে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। বাকচৰ কাপোৰবোৰ ৰ'দত মেলি দিওঁ। ভাদ মাহত যদি আমি বাকচৰ কাপোৰ জাপি থোৱাৰ পৰা ৰ'দত মেলি দিওঁ তেতিয়া জাপত থোৱা কাপোৰ বেয়া নহয় বুলি বিশ্বাস আছে। আইতাহঁতে কোৱা শুনিছিলোঁ, মাহঁতেও কৰে আৰু ঠিক তেনেকৈ ময়ো ভাদ মাহত বাকচৰ কাপোৰ ৰ'দত মেলি দিওঁ। আৰু আজি মই আছে নাই দেখাম, গতিকে আহকচোন ভিডিঅ'টি চাই থাকক, শেষলৈকে দেখা পাব। এয়া আনাকাটা গামোচা, দৰাৰ মেইন আনাকাটা গামোচাখন আছিলে দৰাই লোৱা। আজি আমাৰ বিয়াৰ মেইন ছেটযোৰ, দৰাৰ মেইন কাপোৰ, মোৰ মেইন কাপোৰ গোটেইখিনি মেলি দিম। ইয়াতো কেনেকুৱা লাগিছে গামোচাখন, এখন দৰাৰ মেইন কাপোৰ আছিলে, দৰাৰ আনাকাটা গামোচাখন। আৰু আমাৰ দৰাৰ কুৰ্তাটো। বিয়াৰ মেইন ছেটযোৰ কেনেকুৱা লাগিছিলে। নিজ হাতে বনোৱা কাপোৰ কেইযোৰ ফেব্ৰিক কৰিছিলোঁ এইকেইযোৰ কাপোৰত, এই দুযোৰ। আৰু এইযোৰ হৈছে এম্ব্ৰইডাৰী কৰা, তো হাতেৰে বেজিৰে কৰিছিলোঁ এম্ব্ৰইডাৰী। আৰু এইটো তৰা বুটাৰে প্ৰথম কৰা কাপোৰযোৰ এইযোৰ। আৰু এইযোৰ এযোৰ মোৰ মৰমৰ হালধীয়া পাটৰ ছেটযোৰ। আৰু এইযোৰ দেউতাই দিছিলে বিয়াত, ৰঙা পাটৰ ছেট। আৰু এইযোৰ একদম বেষ্ট, মোৰ বহুত মৰমৰ মুগাৰ ছেট। এইযোৰ পেহীয়ে দিছিলে বিয়াত, লুধিয়ানা পাটৰ হয়, বহুত ধুনীয়া। এনেকৈ থৈ দিয়াই আছে, নামঘৰত গ'লে বা ক'ৰবাত ভ্ৰমণস্থানত গ'লে এযোৰ পিন্ধি যাওঁ। এযোৰ বিয়াত লৈছিলোঁ মামাৰ ছোৱালী। আৰু এযোৰ মোৰ মৰমৰ মুগাৰ সাজযোৰ ৰ'দত দিয়া হৈ গ'ল। এইখিনি কাপোৰখিনি মই বহুত কাপোৰ মানে জোৰণি জেনেৰেল ছেট, এযোৰ ধেমাজিৰ পৰা লোৱা আছিলে। আৰু এইকেইযোৰ বোৱা ছেট কেইযোৰ আমাৰ বিয়ালৈ বুলি যেতিয়া আনি দিছিলে। এযোৰ লোৱা কাপোৰ আছিলে কটনৰ, যেতিয়া চাকৰিত গৈছিলোঁ প্ৰথম তেতিয়া এযোৰ চাদৰ মেখেলা লৈ গৈছিলোঁ, এইযোৰ চাদৰ মেখেলা। আৰু এযোৰ লুধিয়ান ছেট হয়, লুধিয়ান পাট বোৱা। এইটো পলিষ্টাৰ পাট, এইটো কৰিশ্মা পাট বোৱা মাছাজত পলি পাট বোৱা। তেনেকৈ কাপোৰখিনি। গতিকে এতিয়া মই ধুনীয়াকৈ নিজে মানে বোৱা কাপোৰখিনি, আৰু এইকেইখন হৈছে বোৱা চাদৰ, ঘৰৰ শালত বোৱা চাদৰ। সেইখন পিন্ধিবই হোৱা নাই আচলতে, এনেকৈ থৈ দিয়ে আছে। কাপোৰবোৰ সদায়
মই পাটৰ কাপোৰবোৰ সদায় এনেকুৱা কটনৰ যি পলিথিন থাকে বা বেগ থাকে তাৰ ভিতৰত ভৰাই থওঁ, মানে এনেকুৱা প্লাষ্টিক বেগত মই কাপোৰ ভৰাই নথওঁ। পাটৰ কাপোৰ যিমানবোৰ আছে মই এনেকুৱা মানে কটনৰ বেগত ভৰাই থওঁ, তেতিয়া কাপোৰবোৰ বেয়া নহয়, ভালে থাকে। ভাদমহীয়া কাপোৰ ৰ'দত দি এতিয়া সামৰি থ'লোঁ। গতিকে আপোনালোকেও এনেকুৱাকৈ কৰেনে বা ভাদ মাহত কাপোৰ মেলি দিয়েনে? যদি দিয়ে কমেণ্ট বক্সত জনাবচোন, আৰু ভিডিঅ'টি চাই কেনে পালে জনাব। আৰু যদি ভাল পাইছে তেতিয়া লাইক কৰি, কমেণ্ট কৰি, ছাবস্ক্ৰাইব কৰি চেনেলটি আগবঢ়াই লৈ যোৱাৰ আশাৰে অন্য এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই মিতালীয়ে বিদায় লৈছোঁ। ধন্যবাদ।